97 ब्लॉग्सলৈ আপোনাক স্বাগতম। तो कैसे है आप लोग? আজি মই মিট কৰিব আহিছোঁ মোৰ এজন প্ৰিয় ইউটিউবাৰ আতিক দা। তো এইফালে এটা সৰু এটা ইণ্টাৰভিউ ল'ম। তো আপোনালোকে ইণ্টাৰভিউটো চাব আৰু মজা ল'ব। নাজানো কি মই নাৰ্ভাছ, কিন্তু কি সোধে। তো দাদা আপোনাৰ নামটো কি? মোৰ নাম আতিক, সকলোৱে আতিক বুলিয়ে জানে, কিন্তু মই দাদাৰ মানে ইউটিউব চেনেলৰ দ্বাৰা মই কৈ আছোঁ মোৰ নাম আতিকুৰ ৰহমান। চবে আতিক বুলিয়ে মাতে আৰু মোৰ চেনেলৰ নামত দি থৈছোঁ আতিকছ ব্লগছ। আপোনালোকে নিশ্চয় ভিডিঅ' চাই, যদি নাচাই আপোনালোকে চাই ল'ব ভিডিঅ'বিলাক। তো দাদা আপোনাৰ ঘৰটো ক'ত? মোৰ ঘৰ একচুৱেলি মই থাকোঁ বজাৰত বা মোৰ নানীহঁতৰ তাতে থাকোঁ। মোৰ অৰিজিনেল ঘৰ হ'ল পঞ্চগাঁৱত। আপোনালোকে প্ৰায়ভাগ মানুহে নাজানে, সকলোৱে জানে যে মোৰ ঘৰ ধনতলাত, কিন্তু ধনতলাত নহয়, মোৰ অৰিজিনেল ঘৰ পঞ্চগাঁৱত হয়। দাদা আপুনি স্কুলীয়া শিক্ষা ক'ৰ পৰা লাভ কৰিছে? মই স্কুলীয়া শিক্ষা, কলেজীয়া শিক্ষা লৈ আছে নাই ষ্টেটাছ আৰু কি এডুকেশ্যন ষ্টেটাছ? মই এতিয়া চাওক, মই প্ৰথম মিলনজ্যোতিত অংকুৰৰ পৰা 8 লৈকে পঢ়িছোঁ। অংকুৰৰ পৰা মিলনজ্যোতি জাতীয় বিদ্যালয় ধনতলা, তো অংকুৰৰ পৰা 8 লৈকে পঢ়িছোঁ। তাৰপিছত কি 9-10 পঢ়িছোঁ মই কিহৰ পৰা কি কয় নানকাৰগাঁও হাইস্কুলৰ পৰা পঢ়িছোঁ 9-10। তাৰপিছত হাই ছেকেণ্ডাৰী পঢ়িছোঁ মই চাপৰ HS মডেল স্কুলৰ পৰা, আৰু এতিয়া মই পঢ়ি আছোঁ BA ফাৰ্ষ্ট ছেম ৰত্নপীঠ কলেজ। কি কয় দাদা, আপুনি আপোনাৰ ঘৰত ফেমিলি মেম্বাৰ বা সেই সম্বন্ধে? আমাৰ ঘৰত ফেমিলি মেম্বাৰ আমি 4জনে। মই মা দেউতা, মই আৰু মোৰ এটা সৰু ভণ্টি আছে, আৰু সুখী পৰিয়াল আপোনালোকে জানে, 4জনে। তো দাদা আপুনি ইউটিউবলৈ যে আহিলে কেনেকৈ ইণ্টাৰেষ্ট পালে যে ইউটিউবলৈ যাম? চাওক, মই সদায় ভিডিঅ'বোৰ চাই থাকোঁ, কেৰি মিনাটি, ভিকি ফাইন্স, তাৰপিছত মুম্বাই কা নিখিল। তো তেওঁলোকৰ মানে ভিডিঅ'বিলাক চাই মই এটা কি পালোঁ, আমাৰ অসমত আছে ডিম্পু বৰুৱা, বিকাশ, এনেকুৱা চবেই আছে। তো তেওঁলোকে ভিডিঅ'বিলাক চাওঁ, তেওঁলোকক সকলোৱে চিনি পায়। ময়ো ভাবিলোঁ যে মোৰো মোবাইল আছে, ময়ো কৰিব পাৰোঁ। ময়ো মোবাইল দি তেওঁলোকৰ ভিডিঅ' চাওঁ, মোৰ ভিডিঅ'ত যদি কোনোবাই চাব বা মোক চিনি পাব, তেনেকুৱাভাৱে মই ভাবিলোঁ ময়ো এটা ইউটিউব চেনেল খোলোঁ নেকি। তো তেনেকুৱাভাৱে এদিন খুলিলোঁ। সকলোৱে, কিছুমান বন্ধুৱে ছাপোৰ্ট কৰিলে, কিছুমানে ট্ৰল কৰিলে। ট্ৰলটো চবেই কৰিব, আপুনিও খুলিছে, আপুনিও গম পায়। চাওক, 100জনমান হোৱাৰ পিছত মোক ট্ৰল কৰিলে, 100টা ছাবস্ক্ৰাইব। ময়ো ভাবিলোঁ নহ'ব নেকি। তাৰপিছত এনেকৈ কৰি 1K হ'ল। তাৰপিছত সকলোৱে ছাপোৰ্ট কৰিব ধৰিলে যে 1K ভাই আগুৱাই যাব। তাৰপিছত তেনেকৈ আৰু হৈ গ'ল। ময়ো বহুত দিনৰ পৰা আপোনাক ছাবস্ক্ৰাইব কৰিছোঁ। আপোনাৰ ভিডিঅ'বিলাক চাই ভাল লাগে, কেনেকুৱা এটা যেন ভাল এটা মানে শান্ত এটা এই ভাল লাগে আৰু কিবা মানে। তো দাদা আপুনি কলেজীয়া শিক্ষা শেষ কৰি কিবা ইউটিউবতে লাগি থকাৰ বাহিৰে আৰু কিবা হায়াৰ এডুকেশ্যনৰ বাবে কি প্ৰিপেয়াৰ ল'ব? চাওক, বহুতেই কোৱেশ্যনটো সোধে যে মই ইউটিউবতে থাকিম নে বাহিৰত কিবা ক'তবা যাম। তো তেনেকুৱা বুলি একো নাই। মই BA টো কমপ্লিট কৰি চাগে বিজনেছ লাইনতে যাম, কাৰণ মোৰ জানে, মোৰ খুৰা দেউতা সকলে বিজনেছ। তো ৰিচেণ্ট দেউতাৰ চাকৰি হ'ল, টিচাৰ হ'ল। তো কোনেও নাজানে, আপোনাক ক'লোঁ ফাৰ্ষ্ট টাইম। তো ৰিচেণ্ট চাকৰি হ'ল। তো মই নাজানো কি হয়, তো ভাবিছোঁ বিজনেছ লাইন। ইউটিউবটো থাকিবই, প্লাছ ইউটিউবক মই লাইফ টাইম কাৰণে ল'ব নোৱাৰোঁ। যেনেকুৱা চাওক, টিকটক আছিল, টিকটকত বহুত টকা কি কৰিছিল মিষ্টাৰ ফেজু, তেওঁলোকৰ লাইফ বনি গ'ল, ঠিক আছে। তো তেনেকুৱা টিকটকৰ দৰেও যদি ইউটিউবটো কেতিয়াবা যায়, তো তেনেকৈ আমি কেতিয়াও কি হয়তো কেতিয়াবা পাণ দোকানো দিব লাগিব পাৰে, কেতিয়াবা জুলপিৰ দোকানো দিব লাগিব পাৰে, নাজানো। কিন্তু বিজনেছ লাইনত যোৱা বুলি ভাবিছোঁ। ভাল ডিচিশ্যন। আপোনাৰ ডিচিশ্যনটো মই লাইক কৰিলোঁ। হয়, বিজনেছ ময়ো নিজেও ভাল পাওঁ। হয়। তো দাদা চাওক, এটা মানুহ আমি কি কৰোঁ, আমি বেলেগৰ আণ্ডাৰত যদি চাকৰি পাওঁ, বেলেগৰ আণ্ডাৰত কৰিব লাগে। প্ৰাইভেট চাকৰিৰ কথা কৈছোঁ, চৰকাৰী চাকৰি বেলেগ কথা। চৰকাৰী চাকৰি আজিকালি ক'ত পোৱা যায়। তো প্ৰাইভেট চাকৰিৰ কথা কৈছোঁ। চাওক, বেলেগৰ আণ্ডাৰত কৰিব লাগে। আপুনি যদি নিজৰ অলপ ব্ৰেণ্ডেৰে যদি আপোনাৰ যদি অলপ টকা আছে, আপোনালোকে যদি নিজৰ টকাখিনি ইনভেষ্ট কৰি যে এটা কিবা মানে আনকমন টাইপ, ইউনিক টাইপৰ দোকান দিয়ে বা কি বিজনেছ লাইনত টকাটো ইনভেষ্ট কৰে, তো
তো আপুনি চাকৰি কিয় আপোনাৰ যদি মানে কিবা আৰু আহি যায় তথাপি আপোনাৰ লগত নাপায় এইয়ে মই মানে অলপ টেলেণ্ট খটাই পইচা এটা থাকিলে এইটো কিবা কিবা কৰি অল্প ব্ৰেইনটো ঘটাব লাগিব তো এইয়ে তো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।